হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ এটা বিহু স্পেচিয়েলকৈ ৰেচিপি লৈ আহিছোঁ। আজি আপোনালোকক মই দেখুৱাম নাৰিকলৰ চিৰা কেনেদৰে তৈয়াৰ কৰে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বলক নাৰিকলৰ চিৰানো কেনেদৰে আমি সহজেই বনাব পাৰোঁ, আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। আমি এটা নাৰিকল এইদৰে লৈ ল'ব লাগিব। তো নাৰিকলৰ যিটো ডাঠ তৰপ সেইটো এৰুৱাই এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি ল'ম। ইয়াৰ পিছত ভালদৰে নাৰিকলৰ যিটো ক'লা অংশ সেই ক'লা অংশটো কাটি ভালদৰে নাৰিকলখিনি ধুই ল'ব লাগিব। পিহনা এখন লৈ সেই সৰু সৰু নাৰিকলৰ টুকুৰাবোৰ ভালদৰে মই ভিডিঅ'ত দেখুওৱাৰ ধৰণে পিচি ল'ব। চাওক, মোৰ নাৰিকলখিনি পিচা হৈ গ'ল। গেছৰ ফ্লেমটো ল' কৰি এখন চকচকীয়া বগা কেৰাহী গেছৰ ওপৰত এনেদৰে তুলি দিব। নাৰিকলখিনি গেছৰ কেৰাহীখনত এনেদৰে দি দিব। চাহ খোৱা কাপেৰে একাপতকৈ অলপ বেছি চেনি নাৰিকলখিনিত দি দিব আৰু খুব লৰাব। এনেদৰে নাৰিকলৰ পৰা চেনিৰ পানীসমূহ এনেদৰে ওলাই যাব আৰু আপোনালোকে জৰজৰীয়া নোহোৱালৈকে প্ৰায় 15 মিনিটমান সময় একেৰাহে ভাজিব। 15 মিনিটমান সময় ভজাৰ পিছত আপোনালোকে দেখিবলৈ পাব এই চিৰাসমূহ একদম জৰজৰীয়া হৈ গৈছে, খুব সুন্দৰ হৈছে। এই চিৰাসমূহ খাবলৈ খুব সুন্দৰ হৈছে। আপোনালোকে চাহৰ সৈতে চিৰাসমূহ খাব পাৰিব। ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।